নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডিফু মেডিকেল কলেজৰ যি গ্ৰেড 4 আৰু নন টেকনিকেল আৰু বিভিন্ন ধৰণৰ পোষ্ট খালী হৈছিল, সেই পোষ্টসমূহৰ ইতিমধ্যে এডমিট কাৰ্ড ৰিলিজ দিছে ৰিটেন এক্সামৰ বাবে। ঠিক আছে, আৰু আপোনালোকৰ এডমিট কাৰ্ডবোৰ কিদৰে ডাউনলোড কৰি ল'ব পাৰিব বা কিদৰে আপোনাৰ মোবাইলতে চাব পাৰিব, এই ভিডিঅ'টোত সম্পূৰ্ণ দেখুওৱা হ'ব। ঠিক আছে, আহক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে আপোনাৰ সাৰ্চ কৰিব, প্ৰথমতে আপোনালোকে ইয়াতে পাব অফিচিয়েল ৱেবছাইটত গৈ যে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ, তাৰপিছত পাছপোৰ্ট বহাই দিব আৰু ডাউনলোডত টিপি দিব। আৰু এনেদৰে ডাউনলোডত টিপি দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন আহি যাব। বাৰু মই বেলেগ এখন এডমিট কাৰ্ড আপোনালোকক ডাউনলোড কৰি দেখুৱাই দি আছোঁ। এখন এডমিট কাৰ্ড আপোনালোকক মই নাম ফটো দেখুওৱা নাই বাৰু আপোনালোকক। 26 এক্সাম ডেট 26/10/2019, এক্সাম টাইম 11ৰ পৰা 11:30লৈকে। ঠিক আছে, ইয়াৰ পোষ্টকেইটাৰ নাম লিখিছে পিয়ন লিখা আছে, গ্ৰেড 4 গোটেইখিনি লিখা আছে। পোষ্টত আপোনালোকে কি নিব লাগিব, কি নিব নালাগিব সকলোবোৰ দিয়া হৈছে। আপোনালোকৰ এখন ফটো আইডেণ্টি কাৰ্ড লৈ যাব লাগিব, ব্লক পেন লৈ যাব লাগিব। আৰু আপোনালোকৰ এটা কথা, টোটেল মাৰ্ক থাকিব 50 নম্বৰ আৰু ডিউৰেশ্যন অফ এক্সামিনেশ্যন 1 আৱাৰ। ঠিক আছে, 1 ঘণ্টা 30 মিনিট অৰ্থাৎ 1.5 ঘণ্টা আপোনালোকক এক্সাম দিব লাগিব। ঠিক আছে, মাল্টিপল চইচ কুৱেশ্যন থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।